হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। কি খবৰ আপোনালোকৰ? আশা ৰাখিলোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ এল কে শৰ্মা ইউটিউব চেনেলটোলৈ আৰু ফেচবুক পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক চয়াবিনৰ এটি খুব সুন্দৰ ৰেচিপি দেখুৱাবলৈ ওলাইছোঁ। এই ৰেচিপিটো মই আগতে শ্বেয়াৰ কৰা নাই, সেই ভাবিলোঁ আজি এইটো ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। সেই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমে মই চয়াবিনখিনি গৰম পানীৰে ধুই লৈছোঁ। ধুই ভালদৰে ইয়াৰে যিটো ফেন সেইটো উলিয়াই দিছোঁ। এয়া বইল কৰি পেলাই মই এইখিনি গৰম পানীত বইল কৰিছোঁ, কৰি পেলাই ভালদৰে ধুই লৈছোঁ। আৰু ইয়াতে মই 3টা আলু এইদৰে সৰু সৰু চাইজত কাটি পেলাই এই দুইখিনি মই একেলগে অলপমান ফ্ৰাই কৰি ল'ম। এয়া আলু আৰু চয়াবিনখিনি একেলগে ফ্ৰাই কৰি ল'ম। আৰু ইয়াতে মছলাখিনি মই পেষ্ট কৰি ৰাখিছোঁ, আপোনালোকক মই কৈ দিম কি কি আছে। এয়া ইয়াতে মই গোটা জিৰা এচামুচ, গোটা ধনিয়া এচামুচ, আৰু দিছোঁ নহৰু 10 ফুটামান দিছোঁ, আৰু দিছোঁ ইয়াতে পিঁয়াজ 2টা, কেঁচা জলকীয়া দিছোঁ 4টা, বিলাহী দিছোঁ এটা ডাঙৰ চাইজৰ, আৰু আদা এটুকুৰ দিছোঁ। গোটেইখিনি মই একেলগে পেষ্ট কৰি লৈছোঁ। আৰু 2টিমান গোটা জালুক দিছোঁ, আৰু একেলগে পেষ্ট কৰি পেলাই এইখিনি মই ৰাখি দিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ, আহকচোন। এয়া মই কেৰাহীটো গৰম হ'বলৈ দিছোঁ। একেলগে ইয়াতে তেলখিনি মোৰ গৰম হৈ গৈছে। অলপমান মই ইয়াতে নিমখ দি দিম, আৰু অলপমান হালধিৰ গুড়ি দি দিম। আৰু এতিয়া আলুখিনি ইয়াতে দি দিম, ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু লগতে চয়াবিনখিনিও ইয়াতে দি দিম, একেলগে গোটেইখিনি ফ্ৰাই কৰিম। এয়া এইখিনি অলপমান মই ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম। দূৰৰ পৰা হালধি দিয়া নাই যেন লাগি আছে, কিন্তু মই ইয়াতে হালধি আৰু নিমখ দি দিছোঁ। অলপ সময় মই 2 মিনিটমান এইখিনি ভাজি ৰাখিম। মোৰ চয়াবিনখিনি ভাজা হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম। এতিয়া মই ইয়াতে তেল দি দিম, আৰু 2টামান পাঁচফোৰণ দিম। এয়া 2টামান মই পাঁচফোৰণ দি দিলোঁ। এতিয়া মই লগতে মছলাখিনিও দি দিম। পাঁচফোৰণকেইটা ফুটিবলৈ দিছোঁ অলপ সময়। এয়া পেষ্ট কৰি থোৱা মছলাখিনি দি দিলোঁ। এতিয়া ভালদৰে এইখিনি লাৰি দিম। যিহেতু মই জিৰা আৰু ধনিয়াখিনি প্ৰথমে ৰ'ষ্ট কৰি লৈছিলোঁ, সেইবাবে মই মছলাখিনি বেছি নাভাজোঁ। লগতে মই ইয়াতে হালধিৰ গুড়ি আৰু সোৱাদ অনুসাৰে নিমখো দি দিম। এয়া হালধিৰ গুড়ি মই দি দিলোঁ এচামুচ, আৰু সোৱাদ অনুসাৰে নিমখ মই দি দিম এচামুচ, আৰু আধা চামুচ মই দি দিলোঁ। এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। অলপমান মই ইয়াতে পানী দি দিম। মোৰ মছলাখিনি ফ্ৰাই কৰা হৈ গৈছে, ভালদৰে ভাজি ল'লোঁ, তেলটো ওলাই গৈছে। এতিয়া মই ইয়াতে ভাজি থোৱা চয়াবিন আৰু আলুখিনি দি দিম। এতিয়া মই গোটেইখিনি মছলাখিনিৰ লগতে মিহলি কৰি ল'ম। আপোনালোকক মিহলি কৰি পেলাই দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, মোৰ এইখিনি 3 মিনিটমান মই ঢাকন দি ৰাখিছিলোঁ। এতিয়া মই ইয়াতে পানী দি দিম। পানী বেছি নিদিওঁ, যাতে এইখিনি ডুব যায়, সেনেকৈ দিম। যিহেতু গ্ৰেভি কৰি পেলাই বনাম, সেইবাবে বেছি পানী নিদিওঁ। এতিয়া মই আৰু এইখিনি 5 মিনিটমান ঢাকন দি ৰাখিম। একেবাৰে আপোনালোকক গৰম মছলা দি প্লেটিং কৰি পেলাই দেখুৱাম। ফ্ৰেণ্ডছ, মোৰ তৰকাৰীখন ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে গৰম মছলাখিনি দি দিম। এয়া খুন্দি পেলাই দিছোঁ, যিটো পিচি দিয়া নাই।
এতিয়া প্লেটিং কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ মোৰ চয়াবিনৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল বাৰু দেখিছেনে কালাৰটো খুবেই সুন্দৰ আহিছে এইদৰে এদিন নিশ্চয় ৰান্ধি খাই চাব খুবেই টেষ্টি লাগে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু ৰেচিপিটো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু মৰম লগা এটা কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ যিসকল নতুনকৈ মোৰ চেনেলটোলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আপোনালোকে মই যিকোনো ৰেচিপি নতুন নতুন শ্বেয়াৰ কৰিলেও আপোনালোকে তৎক্ষণতে পাই যাব তে আজিলৈ আহিলোঁ সকলোৱে ভালে থাকিব থেংক ইউ বাই বাই